खुलुमबाय बड'सा नायगिरिफोरखौ बयखौबो बरायबाय। दिनै बायदुस फोरबो। बाक्सा जिल्लायाव गरखा हारिया बायदुस फोरबोखौ गाजा गोमजायै फालिदों। गरखा हारिनि सुबुंफोरा रंजा बाजायै फालिबोदों बे बायदुस फोरबोखौ। दिनैनि सानाव बिदाया बिनानावनि न'आव थाङो, बिनानावा बिदाखौ बरायो, फोथा थुयो आरो जाग्रा आदार जगायनायजों लोगोसे बिदानि गोजोन जिउनि थाखाय आरज गाबो। कार्तिक शुक्ला नैथि सानखालि जमराजेया गिबियावनो गावनि बिनानाव जमुनानि न'आव थांदोंमोन आरो बे समनिफ्रायनो बे अक्ट'खालि बायदुस फोरबोखौ फालिनाय जायो। बे फोरबोखौ दिवालीनि नैथि सानखालि फालिनाय जायो। बाक्सा जिल्लायाव जिउ खुंबोनाय गरखा सुबुंफोराबो दिनै बे फोरबो फालिनायखौ नुनो मोननाय जादों। जर'खायै बाक्सा जिल्लानि निकासि, भुटानकुथि, सुबनखाता, खैरानि बायदि ओनसोलफोराव मोनसे रंजा बाजा आबहावा सोमजिदों। আমি আজি ভাইটিকা উৎসৱ পালন কৰিছোঁ। ভাইটিকা উৎসৱটো গোৰ্খাসকলৰ এটা আছুতীয়া উৎসৱ। এইটো আমি 5 দিন ব্যাপী আমি পালন কৰোঁ। আমি তিয়হাৰ বুলি কওঁ। আৰু এইটো 5 দিনৰ উৎসৱটো হৈছে প্ৰথম দিনা কাতি মাহৰ ত্ৰয়োদশী তিথিৰ পৰা আৰম্ভ হয় আৰু দ্বিতীয় তিথিলৈ এইটো চলি থাকে। ত্ৰয়োদশীৰ দিনা আমি কাউৰীক পূজা কৰোঁ আৰু চতুৰ্দশীৰ দিনাখন আমি কুকুৰক পূজা কৰোঁ আৰু অমাৱাস্যাৰ দিনাখন আমি গাই পূজা কৰোঁ আৰু প্ৰতিপদাৰ দিনা আমি গৰু পূজা কৰোঁ। আজি ভাতৃ তৃতীয়া ভাইফোঁটা আমি পালন কৰোঁ। ভাতৃ তৃতীয়াৰ অৰ্থটো হৈছে এতিয়া এবাৰ কিৰাত ৰাজাৰ বিৰাট ডাঙৰ নৰিয়াত পৰিছিল আৰু তেতিয়া যময়ে নিবলৈ আহোঁতে কিৰাত ৰাজাৰ ভনীয়েকে নিবলৈ বাধা দিছিল আৰু সেই জনপ্ৰভাটো কিৰাত ৰাজাৰ ভনীয়েকৰ লগত যম যেতিয়া যুদ্ধ হ'ল, যুদ্ধত যমই পৰাস্ত হৈ যিহেতু মানুহ মৰণশীল, এদিন মৰিবই লাগিব আৰু যমৰাজে যমুনাক উপদেশ দিলে যে আপুনি কি বিচাৰে। তেতিয়া যমুনাই বিচাৰিছিল যে মোৰ ভাইক আপুনি মই ফটা পিন্ধাই দিওঁ, মোৰ যেতিয়ালৈকে কপালত ফটা চিনটো থাকে তেতিয়ালৈকে আপুনি একো কৰিব নোৱাৰে, যেতিয়ালৈকে মই গলত মালা পিন্ধাই দিওঁ, মালা যেতিয়ালৈকে নুশুকায় এই নুশুকা সময়লৈকে আপুনি একো কৰিব নোৱাৰে আৰু পৰিক্ৰমা কৰে তিল পানীৰে, সেই পানী যেতিয়ালৈকে নুশুকায় তেতিয়ালৈকে আপুনি একো কৰিব নোৱাৰে বুলি চৰ্ত ৰখাৰ পিছত যমৰাজে এৰি দিলে। এই উৎসৱটোক আমি জনপ্ৰবাদ অনুসৰি লোক উৎসৱ হিচাপে পালন কৰি আহিছোঁ। সিদিনাখন নিজৰ দূৰত থকা বাই ভনীসকলে ভাইকক মাতে, বিয়া হোৱা ঘৰলৈ যায়, বিয়া নহয় নিজৰ ঘৰত পাতে আৰু এইটো ভাতৃ ভগ্নীৰ মিলন উৎসৱ। এই মিলন উৎসৱটো বৰ গুৰুত্বপূৰ্ণ আৰু এই উৎসৱটো আমাৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে আগৰ পৰা পালন কৰি আহিছে আৰু আমি ইয়াৰ পৰা আমি জনাওঁ যে এই উৎসৱটোক আমাৰ অসম চৰকাৰে বৰ্তমান গুৰুত্ব সহকাৰে লৈছে আৰু গোৰ্খাসকলৰ এই উৎসৱক গুৰুত্ব দি পেলাই বন্ধৰ দিন ঘোষণা কৰিছে। ইয়াৰ বাবে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত এই ভাতৃ ভগ্নীৰ মিলনৰ যি উদাহৰণ, এই উদাহৰণটো গোটেই অসমবাসী ৰাইজলৈ বিয়পি পৰক, সকলোৱে শান্তি সম্প্ৰীতিৰে থাকক, এইটো আমাৰ কামনা। এইটো হৈছে তিহাৰ উৎসৱৰ বিশেষ তাৎপৰ্য। এইটো লিঙেপিঙৰ লগতে আমি দেউচি এটা খেলোঁ। দেউচিটো আমাৰ এটা বিহুসুৰীয়া বা হুঁচৰিৰ দৰে এটা লোক উৎসৱ। এই তিহাৰৰ সময়ত গাঁৱৰ ডেকা গাভৰুসকলে লগ হৈ পেলাই সংঘ বা অনুষ্ঠান আদি লগ হৈ পেলাই মানুহৰ ঘৰে ঘৰে গৈ পেলাই দেউচি উৎসৱ পালন কৰে। দেউচিটো এটা আশীৰ বচন দিয়ে, সেই ঘৰৰ মানুহৰ মংগল হওক, শুভ হওক। যেতিয়া দেউচীসকলে দিয়া আশীষ বচনটো বছৰ ধৰি সেই ঘৰত বৰ্তি থাকে আৰু এইটো খুব আদৰি লয়ও। আৰু এই উৎসৱটোত গাঁৱৰ সকলো মানুহে সহযোগো কৰে আৰু ইয়াৰ দ্বাৰা গাঁৱৰ সকলো মানুহৰ মিলা প্ৰীতিৰ এটা চিহ্ন থাকি যায় আৰু সংস্কৃতিৰ এটা বান্ধি ৰখাৰ এটা নিয়ম ধাৰাও এইটো বৰ্তি আছে আৰু এই দেউচি উৎসৱটো 5 দিন ধৰি চলা হয়। আমি বিশেষকৈ লক্ষ্মী পূজন কৰোঁ। দীপান্বিতাৰ দিনা আমি লক্ষ্মী পূজন কৰোঁ। সেই লক্ষ্মী পূজন কৰাৰ পিছতে এই দেউচি উৎসৱটো পালন কৰা হয়। তাৰে পিছদিনা 3 দিন মুঠতে এইটো চলে। এইবাৰটো অলপ ব্যতিক্ৰম হ'ল, এইটো সূৰ্যগ্ৰহণৰ কাৰণে আমাৰ এই উৎসৱটো এদিন আমি পিছুৱাই নিব লগা হ'ল, গতিকে আমি 4 দিন ধৰি কৰিলোঁ এইবাৰ।